বন্ধু বান্ধৱীসকল মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ চেনেলটোত অসমীয়া সাধাৰণ জ্ঞানৰ যোগেৰে কুইজ প্ৰতিযোগিতা হিচাপে সৰু সৰু 10টাকৈ প্ৰশ্ন আৰু 4টাকৈ উত্তৰ দিয়া হৈছে। লিংকটো কমেণ্ট বক্সত দিয়া হৈছে। আপোনালোকৰ উত্তৰবোৰ লিংকটো অপেন কৰি দিব পাৰিব। যদি আপোনালোকে কুইজ প্ৰতিযোগিতাত জিকিব পাৰে তেন্তে মোৰ চেনেলটোৰ তৰফৰ পৰা উপহাৰ প্ৰদান কৰা হ'ব। আপোনালোকৰ সহায় অনুমৰ্মে প্ৰশ্ন ইটানলৈ আগবাঢ়ক। প্ৰশ্নটো চাওক। শংকৰদেৱে ৰচনা কৰা দুখন অংকীয়া নাটৰ নাম লিখা। একালে দমন, বিভক্তি প্ৰদীপ, শ্ৰী গুণমালা, দি কীৰ্তন ঘোষা। 2 নম্বৰ প্ৰশ্নটো হ'ল কোনখন দেশৰ মানুহে সাপ খায়? এ জাপান, বি নেপাল, চি চীন, দি উত্তৰ প্ৰদেশ। 3 নম্বৰ প্ৰশ্নটো চাওক। অসমীয়া ভাষা উন্নতি সাধনী সভা কেতিয়া গঠন কৰা হৈছিল? এ 1569, বি 1600, চি 1888, ডি 1942। 4 নম্বৰ প্ৰশ্নটো হ'ল অসম দিৱস কেতিয়া পালন কৰা হয়? এ 2 ডিচেম্বৰ, বি 12 ডিচেম্বৰ, চি 31 জানুৱাৰী, ডি 2 মাৰ্চ। এবাৰ আমি 5 নম্বৰ প্ৰশ্নটো চাওঁ। কোনটো জনগোষ্ঠীয়ে অসমত প্ৰথম ধান খেতি কৰিছিল? এ বড়ো, বি ৰাভা, চি কাৰ্বি, ডি মিজো। 6 নম্বৰ প্ৰশ্নটো চাওক। অসমৰ জনবহুল নগৰী কোনখন? এ ধেমাজি, বি যোৰহাট, চি গুৱাহাটী, ডি ডিব্ৰুগড়। এবাৰ আমি 7 নম্বৰ প্ৰশ্নটো চাওক। ব্ৰহ্মপুত্ৰ নৈৰ শেষ স্থান ক'ত? এ আৰৱ সাগৰ, বি বংগোপসাগৰ, চি পাৰস্য উপসাগৰ, ডি ওপৰৰ এটাও নহয়। 8 নম্বৰ প্ৰশ্নটো চাওক। বৰদলৈ ট্ৰফী কোনটো খেলৰ লগত জড়িত? এ ফুটবল, বি ক্ৰিকেট, চি হকী, ডি বাস্কেটবল। এইবাৰ আমি 9 নম্বৰ প্ৰশ্নটো চাওক। চাহৰ বৈজ্ঞানিকৰ নাম কি? এ হেমো চেপিয়েন্স, বি বাম্বুচা আইডিয়া, চি কেমেলিয়া চাইনেন্সিছ, ডি ওপৰৰ এটাও নহয়। এইবাৰ আমি অন্তিম প্ৰশ্নটো চাওক। সোণাই ৰূপাই অভয়াৰণ্যখন ক'ত অৱস্থিত? এ ওদালগুৰি জিলাত, বি নগাঁও জিলাত, চি শোণিতপুৰ জিলাত, ডি কামৰূপ জিলাত। বন্ধুসকল, আজিৰ বাবে মই মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। মোৰ ভিডিঅ'বোৰ চাই ভাল লাগিলে মোৰ চেনেলটো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।